নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি কেইটামান প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে প্ৰাগজ্যোতিষ শব্দটো কোন ভাষাৰ পৰা আহিছে? উত্তৰ হৈছে প্ৰাগজ্যোতিষ শব্দটো অষ্ট্ৰিক ভাষাৰ পৰা আহিছে। ইয়াৰে দ্বিতীয়টো প্ৰশ্ন হৈছে কামৰূপ শব্দটো মূলতঃ কোন শব্দৰ পৰা উৎপত্তি হৈছে? উত্তৰ হৈছে কামৰূপ শব্দটো মূলতঃ কমৰু বা কামৰুতৰ শব্দৰ পৰা উৎপত্তি হৈছে। তৃতীয় নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম কি? উত্তৰ হৈছে প্ৰাচীন অসমৰ প্ৰথমজন কিংবদন্তীয় ৰজাৰ নাম হ'ল মহীৰংগ দানৱ। চতুৰ্থ নম্বৰ প্ৰশ্নটো হৈছে ঘটক কিৰাত অৰ্থাৎ ঘটকাসুৰক বধ কৰি কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল? উত্তৰ হৈছে নৰকাসুৰে ঘটক কিৰাতক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল। পঞ্চম নম্বৰ প্ৰশ্নটো হৈছে ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ হৈছে ভীষ্মক কুন্দিল ৰাজ্যৰ ৰজা আছিল। ষষ্ঠ নম্বৰ প্ৰশ্নটো হৈছে হৰিহৰ যুদ্ধ ক'ত সংঘটিত হৈছিল? উত্তৰ হৈছে শোণিতপুৰ ৰাজ্যত হৰিহৰৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম লিখা। উত্তৰ হৈছে প্ৰাচীন অসমৰ দুখন ৰাজধানীৰ নাম হ'ল শ্বিলং আৰু প্ৰাগজ্যোতিষপুৰ। শৈৱ ধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম লিখা। উত্তৰ হৈছে শৈৱ ধৰ্মত বিশ্বাসী প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম হ'ল পাল বংশৰ ৰজা ৰত্নপাল আৰু পাল বংশৰ পৰৱৰ্তী ৰজা বল্লভদেৱ। ইয়াৰ পিছত ভগৱান বিষ্ণুৰ অন্য দুটা নাম উল্লেখ কৰা। উত্তৰ হৈছে ভগৱান বিষ্ণুৰ অন্য দুটা নাম হ'ল নাৰায়ণ আৰু কেশৱ। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে লক্ষ্মণাৱতী নগৰ কোনে আৰু কিয় প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে উত্তৰ ভাৰতৰ এজন ৰজা কেদাৰ ব্ৰহ্মাক পৰাস্ত কৰি শংকলাদিয়ে লক্ষ্মণাৱতী নগৰ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্ন হৈছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হৈছে মহীৰংগ দানৱে। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে দানৱ বংশৰ ৰাজধানী কি আছিল? উত্তৰ হৈছে মৈৰং পৰ্বত। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ হৈছে ভৌম বংশ। ইয়াৰে পিছৰ প্ৰশ্ন হৈছে কামাখ্যা মন্দিৰলৈ উঠি যোৱা আলিবাটটো কোনে নিৰ্মাণ কৰাইছিল? উত্তৰ হৈছে নৰকাসুৰে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে নৰকাসুৰক কোনে বধ কৰিছিল? উত্তৰ হৈছে শ্ৰীকৃষ্ণই। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।